এয়া পঁইতা ভাত খাম এতিয়া। এয়া মোৰ পানী দিয়া ভাত, ৰাতিৰ ভাত আছিলে, পানী দি ৰাখিছোঁ। এয়া পকৰি বনাই ল'লোঁ, বেচন পিঁয়াজ জলকীয়া। এয়া অলপ বেম্বো শ্বুট আছিলে, অসমৰ পৰা আনিছিলোঁ, ভাল হৈ থাকে বোলে এবছৰলৈকে। গতিকে এতিয়া মই খাম আৰু। এয়া মই বৰ বেছি পেনপেনীয়া কৰি ভাল নাপাওঁ, গতিকে ৰাতিয়ে পানী দি থোৱা নাই, মৰ্ণিঙত দিছোঁ। এঘণ্টামান হৈছে আৰু পানী দি। যিহেতু আমি বৰ ঝৰঝৰীয়া ভাত খাওঁ, মানে এটা দানাৰ নিচিনা ভাত খাইহে ভাল পাওঁ আমি। এটা দানা হ'লে চিপকি গ'লে, মানে কি কয়, লাগি গ'লে চাউলবোৰ আঠা টাইপৰ ভাল নাপাওঁ। নতুন চাউলৰ ভাতো ভাল নাপাওঁ ইমান। এইটো এটা চুনা বাচমতি বুলি কয়, খুব ভাল হয় ৰাইচটো, চিপকি নাযায়। এতিয়া খাম আৰু। বহুত ভাল লাগিছে, কৰকৰীয়া পিঁয়াজি। আৰু বেম্বো শ্বুট। wow। মই বেছি কেঁচা পিঁয়াজ ভাল নাপাওঁ পকৰি চকৰি থাকিলে। কেঁচা পিঁয়াজ কিবা দাল ভাত এনেকুৱা ধৰণৰ হেৰিতে খাই ভাল পাওঁ। যিহেতু ইয়াত পিঁয়াজ আছে, কেঁচা পিঁয়াজ আৰু ভাল নাপাওঁ মই। পঁইতা ভাতত সেই পিটিকাটো থাকেই পিঁয়াজ। আজিয়ে বনাই লৈছোঁ পিঁয়াজি পকৰি আৰু বেম্বো শ্বুট। ভাল লাগিছে, বিৰাট টেষ্টি লাগিছে। আৰু এই ঝৰঝৰীয়া ভাতৰ পঁইতা ভাত বিৰাট ভাল লাগিছে। আপোনালোকেও খাব এনেকৈ। খুব বেছি অভাৰ কিবা এটা নালাগে পঁইতা ভাতত, একদম চিম্পুল কৰি খালেই ভাল লাগে। খুব অভাৰ বেছি মানে সামগ্ৰী লৈ পেলাই তেতিয়া ইমান ভাল নালাগে। পঁইতা ভাতৰ যিটো মই পিয়'ৰ ড্ৰিংকিং ৱাটাৰ দি ৰাখিছিলোঁ, মানে খোৱা পানী, খুব ভাল লাগিছে খাই। মেৰিনেটেড হোৱা চাউলত যেতিয়া পিয়'ৰ ড্ৰিংকিং ৱাটাৰটো মিক্স হৈছে, খুব ভাল লাগিছে।
একদম মই সোৱাদ পাইছোঁ আৰু আপোনালোকে কেনেকুৱা পায় নাজানো এনেকুৱা ধৰণে খালে মই ভাল পাইছোঁ চেল্ফ ছেটিছফেকশ্যনেই মেইন মানুহে চেল্ফ ছেটিছফেকশ্যনত থাকিব লাগে হয়নে নহয় আজিলৈ আহিছোঁ সেয়াই খালোঁ আৰু আপোনালোকক দেখুৱাবলৈ খোৱা নাই যিহেতু মই খালোঁৱেই হয় গতিকে মোবাইলটো অন কৰি ল'লোঁ বৰ ভালকৈ হেৰি কৰিব নোৱাৰিলোঁ ঠিকছে কেপচাৰ কৰিব পৰা নাই যিহেতু মোৰ ফটো কৰি দিয়া মানুহ নাই অকলে আছোঁ ছোৱালীজনী অফিচত আছে তাই কৰি দিলে ভাল হ'ল হয় এতিয়া আৰু নিজে খালি মোবাইলটোৱে কোনো কেমেৰা চেমেৰা নাই দেখুৱালোঁ আৰু মানে কোনে কি খাই দেখুৱাই থাকিব লাগে ভাল লাগে যিহেতু খোৱা বোৱাইটো জীৱন খোৱা বোৱা ৰুটি কপৰা মকান খোৱা বোৱাই জীৱন তাৰ বাহিৰে আৰু কি আছে কাপোৰ পিন্ধে ভালকৈ মানুহক দেখুওৱা ঘৰ এটা বনোৱা ভালকৈ ধুনীয়াকৈ থাকোঁ সেয়াই আমিতো ভাড়া ঘৰত থাকোঁ আমাৰ ভাড়া ঘৰেই জীৱন আৰু সেই পাৰ্ককেইখনেই আছে আৰু ডাঙৰ ডাঙৰ পাৰ্ককেইখন দিল্লী তাৰ বাহিৰে ঘৰতো আৰু এই পতলি গলি হ'লে কিন্তু এনেকৈ বেয়া নালাগে থাকি কিন্তু অসমৰ তুলনাত ইয়াত ঘৰৰ ভিতৰত কিন্তু বহুত ঠাণ্ডা মানে ইমান গৰম অসমত যি গৰম হৈ আছে সেই গৰমটো কিন্তু ইয়াত নাই যিহেতু মোৰ ছেকেণ্ড ফ্ল'ৰ মোৰ ওপৰতো ষ্ট'ৰেজ আছে আৰু দুটা সেইকাৰণে ঠাণ্ডাই থাকে কালি ফেনতে চলি আছোঁ বিনা কুলাৰত মাজতে দুদিন অলপ গৰম হৈছিল কিন্তু কালিতো বহুত বৰষুণ দিছে কালি দিছে পৰহি দিছে পৰহি বিৰাট বৰষুণ গতিকে ফেন অলপ কমাইহে ল'ব লগা হৈছে ঘাটবিলাক থেংক ইউ ছ' মাছ ফৰ ৱাচিং মি বাই বাই ফৰ নাও